বেগম আক্তার আহমেদ হুশিয়ার 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 বেগম আক্তার আহমেদ গো ব্যাক গো ব্যাক গো ব্যাক বেগম আক্তার আহমেদ গো ব্যাক গো ব্যাক গো ব্যাক এসি ট্রাইবেল গো ব্যাক গো ব্যাক গো ব্যাক বেগম আক্তার আহমেদ মুর্দাবাদ 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 বেগম আক্তার আহমেদ মুর্দাবাদ 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 বেগম আক্তার আহমেদ খুন হয় বেগম আক্তাৰ আহমেদ কোন হয় যে বেগম আক্তাৰ আহমেদে যোৱা 29 তাৰিখত বিটিসি এছেম্বলিত হোৱা ঘটনাক লৈ এপছয়ে ক্ষমতা হেৰুৱাই যে পাগল হৈ এই কামটো কৰিছে বুলি ক'বলৈ সিহঁতক কোনে অধিকাৰ দিছে ঠাইক কোনে অধিকাৰ দিছে ক'বলৈ এই বদলিন আন্দোলনৰ ঠাইৰ কন্ট্ৰিবিউশন কি আছে আৰু তায়ে বিটিসি গঠনৰ কি অবদান আছে আমি আজি সুধিবলৈ বাধ্য হৈছো কোন হয় এই বেগম আক্তাৰ আহমেদ আপুনি জানে না যে এপছৰ আন্দোলনৰ জৰিয়তে যে আজিৰ বড়সকলৰ এই মৰ্যাদা পাইছে এপছৰ বদলেন আন্দোলনৰ জৰিয়তে 5000 শহীদৰ বিনিময়ত আমি বিটিসি বিএসসি বিটিসি বিটিআর পাবলৈ সক্ষম হৈছে আপুনি কোন হয় এপছক পাগল বুলি ক'বলৈ কোনে সাহস দিছে আপোনাক আমি নিন্দা কৰিছো অনাগত দিনত বা ভৱিষ্যতত যাতে এনেকে বক্তব্য ৰাখিব নালাগে যদি এনেকে বক্তব্য ৰাখে ইয়াৰ ব্যৱস্থাটো আমি ল'ম আপুনি জানে না যে এপছক কোৱা মানে বড় জাতিক কোৱা হয় এপছো মানে আমাৰ বড় জাতীয় সংগঠন এপছক পাগল কোৱা মানে বড়সকলক পাগল কোৱা হয় বুলি আমি জানো আপুনি পাগল ক'ব নালাগে ক্ষমতা হেৰুৱাই এপছয়ে পাগল হৈছে বুলি কেনেকৈ ক'ব পাৰে আপুনি এইটো ক'ব নাপায় আৰু ক'ব নালাগে যদি অনাগত দিনত যদি কয় আমাৰ আপোনাৰ এগেইনষ্টত ব্যৱস্থা ল'ম আৰু আপুনি জানে যে এপছক কোৱা মানে বড় জাতিক কোৱা আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে বড় ছাত্ৰ ছাত্ৰীসকল সেইবোৰে এপছো এই কাৰণে আপুনি এপছৰ এগেইনষ্টত যে মন্তব্য ৰাখিছে এইটো উঠাই ল'ব লাগে অনাগত দিনত এপছৰ এগেইনষ্টত আপুনি ক'ব নালাগে আমি গৰিহণা দিছো আৰু যাতে আপুনি এনেকৈ মন্তব্য আৰু ৰাখিব নালাগে আমাৰ বড়সকলৰ যে অধিকাৰ আজিৰ দিনত খৰ্ব হ'বলৈ গৈ আছে ইয়াৰ এগেইনষ্টত আমি প্ৰটেষ্ট কৰিছো হয় সঁচাকৈ আমি হিংসা বিচৰা নাই অহিংসা হিচাপত আমি আন্দোলন কৰিব বিচাৰিছো কিন্তু আপুনি এজন বড় হিচাপে মই আপোনাক আজি কণ্ডেম কৰিছো আপুনি এপছৰ এনেকৈ ক'ব নালাগিছিল এপছক ক'ব নালাগে আৰু আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আপুনি ক'ব খুজিছো যে আপুনি অতি সোনকালে আপুনি যোনটো বক্তব্য এইটো উঠাই ল'ব লাগে আৰু আপুনি বড়সকলৰ ওচৰত ক্ষমা খুজিব লাগে অন্যথা আমি আপোনাৰ এগেইনষ্টত আন্দোলন চলাই লৈ যাম আৰু আমি জানো আপোনাক যে আমি জানাত আপুনি এজন যে নন ব্ৰিটিছৰ মানুহ হয় নন ব্ৰিটিছৰ মানুহ বুলি আমি গম পাইছো ইতিমধ্যে আপোনাৰ 2005 চনত বৰপেটাত আছিল আপোনাৰ কিবা বটাৰটো এতিয়া আৰু 2025 চনত আমি দেখিবলৈ পাইছো আপুনি বাক্সাৰ ভোট দি আছে বাক্সাৰ মটানগুৰিৰ পৰা আপুনি জিকি আহা এজন MCLA এজন EM হৈ গ'ল এই বিটিসিত আপুনি নন ব্ৰিটিছ মানুহটো কেনেকৈ EM হ'ব পাৰে তাৰ কাৰণে আমি আপোনাৰ এগেইনষ্টত ইলিগেল সঁচাকৈ আপুনি আউট অফ বিটিসি না বিটিসিৰে মানুহ না বিটিসিৰ ভোটাৰ আমি এইটো একদম আমি লিগেলি আমি ইনকুৱাৰী কৰিবলৈ আমি ডিমাণ্ড কৰিম আৰু লিগেলি আমি যদি আপোনাৰ এগেইনষ্টত ইনকুৱাৰী আমি ব্যৱস্থা ল'ম যদি অনাগত দিনত যদি এপছৰ এগেইনষ্টত বা আমাৰ বড় জাতিৰ এগেইনষ্টত যদি আপুনি এনেকৈ কৈ থাকে আমি আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আপোনাক সুখীয়নি দিব বিচাৰিছে অনাগত দিনত আপুনি বড় এগেইনষ্টত বড় মানুহৰ এগেইনষ্টত বা এপছৰ এগেইনষ্টত সংগঠনৰ এগেইনষ্টত ক'ব নালাগে এইখিনিয়ে কৈছে আমি আজি কোন উপস্থিত আছে আজি ইয়াত আমাৰ ট্ৰাইবেল সংঘ আছে বড় সমাজৰ পৰা আছে বিভিন্ন দল সংগঠন আমাৰ বড় দল সংগঠন আৰু লগতে আমাৰ ইয়াত বসবাস কৰা ৰাভাসকলো ইয়াতে উপস্থিত আছে সবে আমি ইয়াত মিলি যে ইমান যে বেয়াকৈ যে মন্তব্য ৰাখিছে সিহঁতে ঠাইয়ে মন্তব্য ৰাখিছে ইয়াত বিৰোধ কৰি আমি এই কাৰ্যসূচীটো আমি আজি
ল'ব লগা হৈছে।